হেল্ল' গাইজ আজি দুদিনমানৰ পৰা মানে এটা বস্তু এটা চলি আছে যে ছোৱালী একজনী সুধিছে তোমাৰ ফেভৰেট মাৰ্ভেল কেৰেক্টাৰ এটা নাম কোৱা। তাই কৈছে যে একুৱামেন, আৰু তাৰ পিছৰ পৰা মানে বস্তুটো হৈ আছে। একচুৱেলি ঘটনাটোনো কি আমিতো চবেই বুজি পাইছোঁ। যদি বুজি পোৱা নাই তেতিয়াহ'লে শুনা। আমি যে এই ছুপাৰ হিৰো মুভিবিলাক চাওঁ, কেপ্টেইন আমেৰিকা, স্পাইডাৰমেন, বেটমেন, ছুপাৰমেন, এইবিলাক যে মুভিজবিলাক চাওঁ, এই মুভিজবিলাক, এই চিনেমাবিলাক তাৰমানে দুটা ডাঙৰ ডাঙৰ কোম্পেনী বনায়। এটা কোম্পেনী হ'ল মাৰ্ভেল আৰু এটা কোম্পেনী হ'ল DC। এই মাৰ্ভেল বোলা যিটো কোম্পেনী আছে, এই কোম্পেনীটোৱে স্পাইডাৰমেন, কেপ্টেইন আমেৰিকা, হাল্ক এগিলাখান মুভিজ তাৰমানে এই মাৰ্ভেলে বনায়। আৰু এইটো যিটো DC বোলা কোম্পেনীটো থাকিল, এই কোম্পেনীটোৱে আৰু কি বনায়, ছুপাৰমেন, বেটমেন, একুৱামেন এগিলাখান চিনেমা এই DC কোম্পেনীটোৱে বনায়। ঠিক আছে, এতিয়া যদি তাৰমানে মোক কোনোবাই সোধে যে মাধুৰ্য তোমাৰ মাৰ্ভেল কোম্পেনীত দুখন মানে ভাল মুভিছৰ নাম কওঁ, তেতিয়াহ'লে মই মাৰ্ভেল কোম্পেনীটোৱে বনোৱা চিনেমাৰে নাম ক'ব লাগিব। যদি DC কোম্পেনীটোৱে বনোৱা চিনেমাৰ নাম ক'ম, সেই বস্তুটো ভুল হ'ব। ঠিক আছে, যেনকে মোক যদি কোনোবাই সুধে যে মাধুৰ্য হিৰোৰ এখন ভাল বাইকৰ নাম কচোন, তেতিয়া যদি মই কওঁ বোলো পালচাৰ, সেইটো ভুল হ'ব। কাৰণ পালচাৰ বোলা বাইকখন বাজাজ কোম্পেনীটোহে বনায়। হিৰোৰ কোম্পেনীৰ বাইকৰ কথা সোধাৰ লগে লগে মই ছুপাৰ স্প্লেণ্ডাৰ, গ্লেমাৰ এগিলাখানহে ক'ব লাগিব। গতিকে চিম্পল কথা বুজি পালোঁ এইখিনি ইয়াত। যদি বুজি পালা এইটো শ্বেয়াৰ কৰা, যাতে যদি কোনোবাই বুজি পোৱা নাই যাতে বুজি পায়। আৰু যদি মোৰ চেনেলটো এতিয়া গেলে ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰা। মই এনেকুৱা ইণ্টাৰেষ্টিং বস্তু তোমালোকৰ কাৰণে আনিব ট্ৰাই কৰি থাকিম। চ' থেংক ইউ গাইজ, টেক কেয়াৰ।